हेलो फ्रेंड्स नमस्कार मैं अनुपम और आप लोग चाहे अनुपम ब्लॉग्स नतुन এটা ভিডিঅ' লৈ আহি গ'লোঁ বহুত দিনৰ মূৰত ভিডিঅ' আনিছোঁ প্ৰায় এমাহৰ বিৰতিৰ পিছত এটা নতুন ভিডিঅ'ৰ কাৰণে আহিছোঁ আপোনালোকৰ ওচৰলৈ আৰু প্ৰথমতে আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ লগতে মাঘ বিহুৰ পিছতীয়াকৈ হ'লেও আপোনালোকক শুভেচ্ছা যাচিলোঁ এতিয়াতো সৰস্বতী পূজাৰ ছিজন চলি আছে প্ৰায় আপোনাৰ দোকানবোৰত আপোনালোকে পলিপাটৰ কাপোৰ দেখিবলৈ পাবই তো আমাৰ দোকানতো আহিছে এনেকুৱা পলিপাটৰ কাপোৰ এতিয়াতো আপোনাৰ বেছিকৈ চলি আছে পলিপাটৰ মেচিন মেড এতিয়া মেচিন মেড কাপোৰ কেনেকুৱা আহিছে আপোনালোকক দেখাব কেনেকুৱা ডিজাইনত আপোনালোকে পাব ব্লাউজ পিচ হেভি পাবনে পাৰি থাকিবনে আপোনালোকক দেখাব বিচাৰিছোঁ যদি চাই ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মৰম দিছে তাৰ বাবে মই আপোনাক ধন্যবাদ দিছোঁ চ' বলক চাওঁ কেনেকুৱা কাপোৰ আহিছে দোকানত আৰু আপোনালোকে প্ৰায় কমেণ্ট কৰিছে আপোনাৰ দোকানখন ক'ত বৰ্তমান মই কৈ আছোঁ যে আমাৰ দোকানখন আছে ডিব্ৰুগড়ত নাম হৈছে পূজা চিল্ক হাউচ যদি আপোনালোকে ল'ব বিচাৰে আহিব পাৰে বলক চাওঁ কি কাপোৰ আহিছে তো মোবাইলটো মই ঠিক কৰি লৈছোঁ বৰ্তমান মইতো মোবাইলতে শ্বুট কৰা হয় মোবাইলটো ঠিক কৰি লৈছোঁ আৰু বলক চাওঁ কেনেকুৱা কাপোৰ আহিছে পলিপাটত তো প্ৰথমতে মই আপোনালোকক ব্লু কালাৰ দেখাইছোঁ ব্লু কালাৰত আহিছে মেচিন মেড কাপোৰ কালাৰটো আপুনি দেখিছে কালাৰটো বহুত ধুনীয়া কালাৰ আৰু আপোনাৰ মিনা কৰা থাকিব গ্ৰীণ কালাৰ ফুল থাকিব তো ইয়াৰ ভিতৰত কামো একদম পাটৰ কাপোৰৰ নিচিনা কাম কৰিছে যিটো বানাৰসী প্ৰডাকশ্যনত যিটো কাম কৰা হয় তো আপোনাৰ পলিপাটতো প্ৰায় এনেকুৱা কাম কৰা হৈছে ইয়াত আপোনাৰ পাৰি থাকিব আপুনি এনেকুৱা পাৰি চিলাব পাৰিব পাৰি চিলাই কাপোৰযোৰ আৰু গৰ্জিয়াছ কৰিব পাৰিব ইয়াৰ লগত মেখেলা থাকিব মেখেলাখনটো পূৰা হেভি কাম কৰা থাকিব এখন মেখেলা হৈছে ইয়াৰ ব্লাউজ পিচটো হোল বডি আৰু এতিয়া যিবোৰ মেচিনৰ কাপোৰ আহিছে যিবোৰ মেচিন মেডৰ আপোনাৰ পলিপাটৰ কাপোৰ আহিছে পূৰা হোল বডি কামত থাকিব ব্লাউজ পিচটো আৰু সম্পূৰ্ণ হেভি কামত থাকিব কাৰণ সৰস্বতী পূজাৰ কাৰণে আহিছে সৰস্বতী পূজাৰ কাৰণে প্ৰডাকশ্যন হৈছে যিবোৰ বস্তু সৰস্বতী পূজাৰ কাৰণে প্ৰডাকশ্যন হোৱাৰ কাৰণে ইয়াৰ সম্পূৰ্ণ কামটো আৰু বহুত ধুনীয়াকৈ কৰা হৈছে মিনা কৰা হৈছে ইয়াৰ লগে লগে আপোনাৰ এইটো এটা কালাৰ আহি গ'ল এইটো আপোনাৰ পলিপাটেই হয় ইয়াৰ ফুলবোৰ প্ৰায় সৰু সৰু হ'ব সম্পূৰ্ণ সৰু সৰু ইয়াৰ ব্লাউজ পিচটোতো আপোনাৰ তেনেকৈ কাম কৰা থাকিব হেভিকৈ দেখাই দিছোঁ ব্লাউজ পিচটো এইটো হৈছে আপোনাৰ ছেকেণ্ডযোৰ পলিপাটৰ ব্লাউজ পিচ পূৰা হেভি থাকিব মেখেলাখনত পূৰা হেভি কাম কৰা থাকিব সৰু সৰুকৈ বিচাৰে কেতিয়াবা সৰু সৰু বিচাৰে মানুহে তো মেখেলাখনটো পূৰা কাম চাদৰখনত পূৰা এনেকুৱা সৰু সৰু বুটা কাম কৰা থাকিব ইয়াৰ পিছত আহিছে আপোনাৰ এনেকুৱা এটা কালাৰ সেইটো আছিলে পাৰ্পল এইটো হৈছে আপোনাৰ পিচ কালাৰ টাইপৰ পিংক লাইট পিংকত ধুনীয়া যোৰা এইটো যোৰা হৈছে খুব ধুনীয়া যোৰা একদম দেখিলে পাটৰ কাপোৰৰ নিচিনা লাগে ইয়াতো তেনেকুৱা মিনা কৰা থাকিব পেৰট গ্ৰীণ ব্লু লগত মিনা কৰা থাকিব সম্পূৰ্ণ সৰু সৰু বুটা কৰা আৰু ইয়াৰ ব্লাউজ পিচটো তেনেকৈ হেভি কামত থাকিব এখন মেখেলা হৈছে মেখেলাটো আপোনালোকক দেখাই দিছোঁ অকণমান দিগদাৰ হৈছে দেখাবলৈ তথাপিতো এখন মেখেলাখন মই ওলোটাকৈ দেখাই দিছোঁ আপোনাক এইটো ব্লাউজ পিচটো পূৰা হেভি কামত ব্লাউজ পিচ হয় মজা লাগিব আপোনালোকে চিলাই মেলি আৰু সৰস্বতী পূজাত পিন্ধক খুব ধুনীয়া লাগিব খুব ধুনীয়া এটা লুক আহিব ইয়াৰ লগতে ছেম কালাৰে এযোৰ আছে ডিজাইনটো বেলেগ হেভি ফুলটো অলপ হেভি হ'ব কালাৰটো একেই ছেম কালাৰ ইয়াত ডাঙৰ ডাঙৰ ফুল আহিব প্ৰায় বানাৰসী পাটৰ কাপোৰৰ যেনেকুৱা কাম কৰা হয় তেনেকুৱা পলিপাটত কাম কৰিছে ইয়াৰ ব্লাউজ পিচটো পূৰা হেভি হ'ব পাৰি থাকিব সম্পূৰ্ণ চিলাই মেলি পিন্ধক একদম মজা লাগিব ইয়াৰ ব্লাউজ পিচটো আৰু ধুনীয়া এইটো চব পিকনিক কৰি থাকিব আপোনাৰ পিন্ধিলে মানে
মজা। ইয়াৰ পিছত আহিছে আপোনাৰ পলিপাটৰ যোৱাৰ হোৱাইটৰ ভিতৰত আহিছে হোৱাইট কণ্ট্ৰাষ্ট। আজিকালি প্ৰায় এটা হোৱাইট কণ্ট্ৰাষ্টত বিচাৰে মানুহে। হোৱাইট কণ্ট্ৰাষ্ট পিংক আৰু হোৱাইটৰ মাজত আছে। আপোনালোকক দেখাবই লাগিব কাৰণ যোৱাটো বৰ ধুনীয়া যোৰা। এইটো চাওক পাটৰ কাপোৰ নিচিনা হৈছে হয় একদম মজা। পাটৰ কাপোৰ নিচিনা পিংক আৰু গুণা ফুল মৰা হৈছে। আৰু ইয়াত কিন্তু আপুনি পাৰি পাব আৰু পাৰি আপুনি লগাবও পাৰে আৰু নলগাওঁ বুলি ক'লেও মানে আপোনাৰ চলি যাব। তো ইয়াত আপোনাৰ মেখেলাখন দেখাই দিছোঁ আপোনাক। এখন মেখেলা পিকনিক কৰি থাকিব মেখেলাখন। কালাৰটো বহুত ধুনীয়া কালাৰ। আপুনি এনেকুৱা কালাৰ বহুত আপোনাৰ অকল এইটো কালাৰেই নাই, ইয়াত বেলেগ বেলেগ কালাৰৰ ভিতৰতো আপুনি পাব। চ' আৰু ইয়াৰ ব্লাউজ পিছতো আপুনি কাম কৰা থাকিব, কিন্তু ইয়াত আপুনি পাৰি নাপাব। ব্লাউজটোত হেভি কাম কৰা থাকিব, কিন্তু আপোনাৰ ইয়াত হাতত দিবলৈ পাৰি নাথাকিব। এনেকুৱা দুডাল আপোনাৰ আঁচ দিয়া আছে। চ' এইটো ভাল লাগিব আপুনি যদি চিলাই মেলি ধুনীয়াকৈ পিন্ধে। আজিকালিতো চিলোৱাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কেনেকৈ ব্লাউজ চিলাইছে, কেনেকৈ আপুনি ডিজাইন দিছে, কেনেকৈ আপুনি পিন্ধিব পাৰিছে। আৰু এটা কথা, কাপোৰযোৰ অকল ভাল হ'লে নহ'ব, কাপোৰযোৰ পিন্ধিব জানিব লাগিব। আৰু পিন্ধাৰ এটা ষ্টাইল আছে কাপোৰৰ, সেইটো ষ্টাইলত আপুনি পিন্ধিব ভাল লাগিব। চ' আৰু এযোৰ কাপোৰ আহি গ'ল হোৱাইটৰ ভিতৰত। এইটো চাওক ধুনীয়া যোৰা নহয়নে? এইটো যোৰা অকল যে ছোৱালীৰ কাৰণে বুলি নহয়, চবেই পিন্ধিব পাৰে কাৰণ সৰু সৰু বুটা আছে। এইটো চব দেখাই দিছোঁ আপোনাক। মজা নহয় জানো? মজা যোৰা, সৰু সৰু বুটা আছে। আৰু ইয়াত আপুনি মেখেলাখন পাব গ্ৰীণ কালাৰ। অকল গ্ৰীণ বুলিয়ে নহয়, আপুনি বেলেগ বেলেগ মেখেলা কালাৰ পাব। আপোনাৰ মই এতিয়া বৰ্তমান গ্ৰীণ কালাৰ দেখাই দিছোঁ। এইটো গ্ৰীণ কালাৰ মেখেলা হয়, গ্ৰীণ কালাৰ মেখেলা। আৰু ইয়াত ব্লাউজ পিচটো আছে, মই ব্লাউজ পিচটো আপোনাক দেখাই দিম। ব্লাউজ পিচটোৰ ওপৰত ধুনীয়া হেভিকৈ কাম কৰিছে। এইটো মানে কি হয়, মেখেলাখন জাপনটো অলপ বেলেগকৈ দিয়া আছে কাৰণে অকণ দিগদাৰ হৈছে। এইটো চব ব্লাউজ পিচ ধুনীয়া লাগিছেনে? বহুত ধুনীয়া যোৰা। ব্লাউজ পিচটো বহুত ধুনীয়া। হেভি ব্লাউজ পিচৰ লগত আপুনি কাপোৰযোৰ যদি ধুনীয়াকৈ চিলায়, সেইটো তাৰ লুকটো অলপ বেলেগ হয়। খালি আপোনাৰ চিলোৱাৰ ওপৰত কথা, পিন্ধাৰ ওপৰত কথা। আপুনি পিন্ধিব জানিব লাগিব, অকল কাপোৰটো ধুনীয়া হ'লেই নহ'ব। ত' ইমানখিনি আছিলে কাপোৰ, পৰিপাটৰ কাপোৰ। আৰু আহিব আমাৰ কাইলৈ পৰহিলৈ কাপোৰ। আপোনাক আৰু এটা আপডেট দিম কেনেকুৱা কাপোৰ আহিছে। যদি আপুনি কাপোৰখিনি যদি চাই ভাল লাগিছে তো কমেণ্ট কৰিব কেনেকুৱা পাইছে কাপোৰযোৰ। এটা লাইক কৰি দিব, মই অকণমান সাহস পাম আৰু ভিডিঅ'টো দিবৰ কাৰণে। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই গম পাম যে মোৰ ভিডিঅ' দিয়াৰ সাৰ্থক হৈছে। ত' এই কাপোৰকেইযোৰ আপোনাক দাম কিমান হ'ব পাৰে মাৰ্কেটত, আপুনি কিমান দামৰ ভিতৰত ল'ব পাৰে। আজিকালি পলিপাটৰ কাপোৰ মেচিন মেডটো হৈছে আপুনি 800-900 টকাৰ পৰা পাব পাৰে। কিন্তু কাপোৰৰ ডিফাৰেঞ্চ আছে। বেলেগ বেলেগ কাপোৰ, বেলেগ বেলেগ দাম, বেলেগ বেলেগ হেৰি। কিছুমান দাম কম থাকে, কিছুমান দাম বেছি থাকে। মোৰ ওচৰত যিকেইযোৰ কাপোৰ আছে বৰ্তমান, সেইকেইযোৰ কাপোৰ আপুনি 1400, 1500, 1600, 1800 সেনেকুৱা দামৰ ভিতৰত পাব। কাৰণ ইয়াতকৈ কম দামী কাপোৰ আছে। আপুনি ক'ব যে ইমান কমত আমি লৈছোঁ, কিন্তু ইয়াতকৈ কমৰো পাব আপুনি। কাপোৰটো অকণমান ডিফাৰেঞ্চ থাকে, কাপোৰটো অলপ বেলেগ থাকে, আৰু আপোনাৰ ভিতৰৰ কামটো অলপ কমকৈ কৰা থাকে। দামবোৰ তেনেকৈয়ে হয়। তো গোটেইকেইযোৰ কাপোৰ মই দাম এটালৈকে নকওঁ, কাৰণ আপুনি এক কেইযোৰ কাপোৰ আপুনি 1400-ৰ পৰা 1800-ৰ ভিতৰত আপুনি পোৱাৰ পুৰা সম্ভাৱনা আছে। কাৰণ দোকানতো দামটো অলপ বেছিকৈ কয়, আপোনালোকে বাৰ্গেনিং কৰিব, কাৰণ বাৰ্গেনিঙৰ ওপৰতে আপুনি বেছ কৰি কাপোৰযোৰ ল'ব পাৰিব। ত' আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে ক'লোৱেই আৰু কি কি কৰিব লাগে কৰি দিব। নমস্কাৰ, ধন্যবাদ।